নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ ইউটিউব চেনেল মিচিং কন্যাক মিলি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ, সেয়েহে আজি নতুন এটা ভিডিঅ' বনাব লৈছোঁ। এতিয়া ক'ৰবালৈ যাব ওলাইছোঁ, তিতাবৰ টাউনলৈ। এয়া মিষ্টাৰ, এয়া মই এতিয়া যাব ওলাইছোঁ। ক'ৰবালৈ গ'লে মাস্ক আৰু চশমা মেইন কিন্তু দেই। গৈ থাকোঁ এতিয়া। এয়া হৈছে মাধৱপুৰ বাগান। ইমান ধুনীয়া পৰিৱেশ, গোটেই বাগান আৰু এইফালে বাগান, মাজতে ৰাস্তা পুৰা গৈ আছে এতিয়া তিতাবৰ টাউনলৈ। এয়া মিষ্টাৰে স্কুটিত তেল ভৰাই আছে। স্কুটিত তেল ভৰাই মেলি এতিয়া আকৌ গৈ আছোঁ। এতিয়া আহি পালোহি তিতাবৰ হণ্ডা ছাৰ্ভিচিং চেণ্টাৰ। ইয়াতে অহা মূল উদ্দেশ্যটো হৈছে আমাৰ স্কুটিখন অলপমান প্ৰব্লেম হৈছে, তাকে দেখুৱাবলৈ আহিছোঁ ইয়াতে। এইখনে হৈছে তিতাবৰ হণ্ডা ছাৰ্ভিচিং চেণ্টাৰ। এতিয়া আমাৰ স্কুটিৰ মেৰামতিৰ কাম চলি আছে। ইয়াত দাদা এজনে বনাই আছে। এতিয়া আমাৰ স্কুটিৰ কাম হৈ গ'ল। এতিয়া গৈ আছোঁ দোকানলৈ, বজাৰ কেইটামান কৰিব আছে। এয়া হৈছে টাউনৰ পৰিৱেশ। আৰু এইখনে হৈছে এম বজাৰ। এতিয়া ভিতৰলৈ সোমাই যাওঁ। এম বজাৰত সোমালোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ ভিডিঅ' কৰা নহ'ল, ভিডিঅ' কৰিব নিদিলে। সেয়েহে আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুওৱা নহ'ল, তাৰ বাবে ক্ষমা কৰিব। এতিয়া গৈ আছোঁ ঘৰলৈ। তিতাবৰত বৰষুণৰ কাৰণে একো খোৱা নহ'ল, খালি ঘৰ যাব লগা হৈছে। ইমানেই বৰষুণ, হোটেলত সোমাম বুলি ভাবিছিলোঁহে, গোটেই বৰষুণ। তিতাবৰ টাউনত যিহে বৰষুণ, টাউনৰ পৰা অলপ আহি দেখিছোঁ বৰষুণেই নাই। গুৱাহাটী হাই ছেকেণ্ডেৰী স্কুল। তিতাবৰৰ পৰা আহি গা মূৰ ধুই আজৰি হৈ ল'লোঁ। এতিয়া আপোনালোকক গাহৰি মাংসৰ এটা ৰেচিপি বনাই দেখুৱাম বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ব'লক এতিয়া দেৰি নকৰি ৰেচিপিটো বনোৱা আৰম্ভ কৰি দিওঁ। ৰেচিপি বনোৱা আৰম্ভ কৰি দিছোঁ। ইয়াতে আছে থেতালি লোৱা ঔটেঙা, আদা, নহৰু, জলকীয়া লগতে খুন্দি লৈছোঁ। সৰু সৰুকৈ কটা এটা পিঁয়াজ, হালধি, নিমখ, পাঁচফোৰণ আৰু এইফালে আছে গাহৰি মাংস। কেৰাহী পাতি দিছোঁ, গৰম হৈ আছে। এতিয়া ইয়াতে দি দিম মিঠাতেল। তেল গৰম হৈ গৈছে। এতিয়া ইয়াতে দি দিম পিঁয়াজখিনি। অলপমান লৰাই লৈছোঁ।
এতিয়া দি দিছোঁ মাংসখিনি। এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ, অলপমান হালধি, পাঁচফোৰণ, ভালদৰে লৰাই লৈছোঁ। অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। এতিয়া দি দিছোঁ আদা, নহৰু, জলকীয়া একেলগে খুন্দি লৈছিলোঁ। মাংসখিনি সিজি গৈছে। এতিয়া ইয়াতে দি দিম ঔটেঙাখিনি। যিহেতু মাংসখিনি আগতে বইল কৰি লৈছিলোঁ, সেয়েহে সিজিবলৈ বেছি সময় নালাগিলে। এতিয়া ভালদৰে লৰাই লৈছোঁ। মাংসখিনি সিজাৰ পিছতহে ঔটেঙাখিনি দিব লাগে। এনেদৰে ঔটেঙাখিনি সিজালৈকে লৰাই ভাজি থাকিম। এয়া আমাৰ ৰেচিপি ৰেডি হৈ গৈছে। চাওকচোন ইমান ধুনীয়া কালাৰ হৈছে। গোন্ধটো কিন্তু খুব মজা আহিছে দেই। ইয়াতে কিন্তু বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই, মাত্ৰ আদা, নহৰু আৰু পাঁচফোৰণহে ব্যৱহাৰ কৰিছোঁ। এয়া আমাৰ খানা ৰেডি হৈ গৈছে। ইয়াতে আছে দালি বইল, চেংমৰা আলু ভাজি, গাহৰি মাংস আৰু ঔটেঙা, আৰু এইখিনি ভাত। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাব। যদিহে ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।